মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ 12.1 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান সম্পৰ্কে আলোচনা কৰিম। ঠিক আছে, তোমালোকে চাই যাবা। ইয়াতে 1 নম্বৰ প্ৰশ্নটোত তোমালোকক দুটা বৃত্তৰ ব্যাসাৰ্ধ দিছে, এটা দিছে 19 সেন্টিমিটাৰ আৰু এটা দিছে 9 সেন্টিমিটাৰ, আৰু কৈছে যে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান। প্ৰশ্নত দিয়া আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে। এটা বৃত্তৰ ব্যাসাৰ্ধক আমি R1 বুলি ক'ম, যিটো প্ৰথম বৃত্তটো, সেইটো দিয়া আছে 19 সেন্টিমিটাৰ, আৰু আন এটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 9 সেন্টিমিটাৰ। এতিয়া আমি ধৰি ল'ব লাগিব যিটো নতুন এটা বৃত্ত হ'ব, আৰু সেইটো আমি প্ৰশ্ন চালে গম পাম। ইয়াতে কি কৈছে যে বাকী বৃত্ত দুটাৰ যি পৰিধি আছে সেই বৃত্ত দুটা মানে সৰু বৃত্ত দুটাৰ পৰিধি যোগ কৰি পেলাই এটা নতুন বৃত্ত পাম। গতিকে যিটো আমি নতুন বৃত্ত পাম সেই নতুন বৃত্তটোৰ ব্যাসাৰ্ধ আমি ধৰি ল'ম। নতুন বৃত্তৰ ব্যাসাৰ্ধ আমি কি বুলি ধৰি ল'ম? R বুলি ধৰি ল'ম। এতিয়া প্ৰশ্নমতে বুলি কওঁতে আমি প্ৰশ্নটো চাব লাগিব। মই অলপ আগত কথাটো উত্থাপন কৰিলোঁ। প্ৰশ্নমতে কি আছে? বৃত্ত দুটাৰ পৰিধি, এই যে আমি বৃত্ত দুটাৰ ব্যাসাৰ্ধ লিখিছোঁ, এই বৃত্ত দুটাৰ আমি পৰিধি লিখিব লাগিব। এতিয়া বৃত্ত দুটাৰ পৰিধি বুলি কওঁতে বৃত্তৰ পৰিধিৰ সূত্ৰটো আছিলে কি? বৃত্তৰ পৰিধিৰ সূত্ৰটো 2πr। এই সূত্ৰটো আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব, বৃত্তৰ পৰিধিৰ সূত্ৰ। এতিয়া এই বৃত্ত দুটাৰ পৰিধিৰ সূত্ৰটো আমি লিখিম। বৃত্তৰ পৰিধিৰ সূত্ৰটো মই অলপ আগত ক'লোঁ, কি ক'লোঁ? 2πr। এইটো প্ৰথম বৃত্তটোৰ কাৰণে এইটো নাম্বাৰ 1 দিবা, আৰু এইটো দ্বিতীয় বৃত্তৰ কাৰণে পৰিধিৰ সূত্ৰটো সেইটোৱে হ'ব 2πr। গতিকে এইটো প্ৰথম বৃত্তৰ পৰিধি নাম্বাৰ 1 দিলোঁ, এইটো দ্বিতীয় বৃত্তৰ পৰিধি এইটো নাম্বাৰ দিলোঁ 2। এতিয়া প্ৰশ্নই কৈছে যে বৃত্ত দুটাৰ পৰিধিৰ সমষ্টি, এই যে বৃত্ত দুটা আমি লিখিলোঁ, এই পৰিধিটো আমি লিখিলোঁ, পৰিধিৰ সূত্ৰটো, এই পৰিধিখিনি আমি যোগ কৰি, সমষ্টি মানে যোগ, সৰু বৃত্ত দুটাৰ পৰিধি আমি যোগ কৰি পেলাই এটা নতুন বৃত্ত পাম, অৰ্থাৎ ডাঙৰ বৃত্ত পাম। এতিয়া ডাঙৰ বৃত্তটোৰ পৰিধিৰ সূত্ৰটো কি? 2πr। আমি নতুন বৃত্তটোৰ ব্যাসাৰ্ধ আমি কি বুলি ধৰিছোঁ? R বুলি ধৰিছোঁ, সেইকাৰণে এটা R লিখিছোঁ। আৰু বাকী দুটা বৃত্তৰ ব্যাসাৰ্ধ আমি কি বুলি লৈছিলোঁ? এটা লৈছিলোঁ R1, সেইকাৰণে R1 লিখিছোঁ। ইয়াতে এটা লৈছিলোঁ R2, সেইকাৰণে R2 লিখিছোঁ। ঠিক আছে ইয়ালৈকে। এতিয়া মই আকৌ প্ৰশ্নটো ৰিপিট কৰিছোঁ। কি কৈছে? বৃত্ত দুটাৰ পৰিধি, এই বৃত্ত দুটাৰ পৰিধিৰ সমষ্টি, সমষ্টি মানে প্লাছ। সৰু বৃত্ত দুটা যোগ কৰি আমি নতুন বৃত্তটো পাম, আৰু এই সৰু বৃত্ত দুটা যোগ কৰিলে নতুন বৃত্তটোৰ পৰিধিৰ কি হ'ব? সমান হ'ব। হৈছে ইয়ালৈকে ক্লিয়াৰ? তাৰপিছত চাবা, ইয়াতে আছে 2πr, আৰু ইয়াতো আছে 2π, ইয়াতো আছে 2π। গতিকে 2πখিনি কমন ল'লে হ'ল। তো 2πখিনি আমি কমন লৈ ল'লোঁ। তো কি থাকিলে বাকী? ইয়াতে R1 থাকিলে, আৰু ইয়াতে কি থাকিলে? R2 থাকিলে। ইফালেও 2π আছে, ইফালেও 2π আছে, আমি এনেকৈ কাটি দিব পাৰোঁ, এইটো কেঞ্চেল হৈ গ'ল। তাৰপিছত এতিয়া আমাক R মানে ব্যাসাৰ্ধ লাগে। ইয়াতে যে R1 আছে, ইয়াতে R1ৰ ঠাইত R1ৰ মানটো বহাই দিলে হ'ল। R1ৰ মানটো কিমান আছিলে? 19 বহাই দিলোঁ, আৰু R2ৰ মানটো কিমান আছিলে? 9 বহাই দিলোঁ। গতিকে R মানে আমি 19 আৰু 9 যোগ কৰি পেলাই কিমান পাম? 28। অৰ্থাৎ আমি নতুন বৃত্তটোৰ ব্যাসাৰ্ধ পালোঁ 28 সেন্টিমিটাৰ। সেইটো কথা শেষৰ লাইনত লিখি দিলে হ'ল। আশা কৰোঁ তোমালোকে বুজি পাইছা, আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা। এনেকৈ মই নতুন নতুন ভিডিঅ' প্ৰস্তুত কৰি যাম। এবাৰ আকৌ মই ৰিপিট দি দিছোঁ, চাই ল'বা। প্ৰশ্নত কৈছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ। সেইকাৰণে আমি লিখিছোঁ ব্যাসাৰ্ধ এটা R1 19 সেন্টিমিটাৰ, আৰু এটাৰ ব্যাসাৰ্ধ R2 কিমান সেন্টিমিটাৰ? 9 সেন্টিমিটাৰ। আৰু প্ৰশ্নই কৈছে যে এই যি দুটা সৰু বৃত্ত আছে, সেই বৃত্ত দুটাৰ যদি পৰিধিটো যোগ কৰা হয়, এই বৃত্তৰ পৰিধিৰ সূত্ৰটো কি? 2πr। এইটো বৃত্তৰ পৰিধিৰ সূত্ৰ 2πr, এইটো বৃত্তৰ পৰিধিৰ সূত্ৰ 2πr। এই সৰু বৃত্ত দুটাৰ পৰিধি যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে নতুন বৃত্তটো পাম আমি। সৰু বৃত্ত দুটা যোগ কৰি নতুন বৃত্তটোৰ কি হ'ব? সমান হ'ব। হৈছে ইয়ালৈকে। তাৰপিছত ইয়াতে 2π যেনেকৈ আছে তেনেকৈ থাকিব, R2 থাকিলে। ইয়াৰে 2π দুই চাইডে আছে, সেইকাৰণে 2πখিনি কমন আহিল। 2πখিনি কমন অহাৰ পিছত R1 থাকিলে, আৰু কি থাকিলে? R2 থাকিলে। এতিয়া চাবা, ইফালেও 2π আছে, ইফালেও 2π আছে, 2π কেঞ্চেল গ'ল। ইয়াতে R থাকিলে, R1ৰ মান কিমান?
প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ R1ৰ মান 19 আৰু R2ৰ মান কিমান 9 তো R2ৰ ঠাইত 9 বহাই দিলোঁ 19 আৰু 9 যোগ কৰি কিমান পাবা 28 পাবা এই যিটো 28 পালোঁ সেইটোৱে হ'ব নতুন বৃত্তৰ ব্যাসাৰ্ধ ঠিক আছে চেনেলটো আটাই সাবস্ক্ৰাইব কৰি ৰাখিবা এই ধৰণৰ নতুন নতুন ভিডিঅ' যাতে মই আকৌ দি থাকিব পাৰোঁ আটাইলৈকে ধন্যবাদ জনাইছোঁ